हेलो बंधुসকল आनसारी सार यूट्यूब चैनल सकलोके स्वागतम जनाइছোঁ। इतिमध्ये DA फाলৰ পৰা অফিচিয়েল নোটিফিকেশন আহি গৈছে। 11 মে 2022 তাৰিখৰ মাজনিশা LP UPৰ ফাইনেল মেৰিট লিষ্ট ওলাব আৰু ফাইনেল মেৰিট লিষ্টত যি সকল ক্যান্ডিডেটৰ নাম থাকিব সেই সকল ক্যান্ডিডেটে এপয়েন্টমেন্ট লেটাৰ লাভ কৰিব আৰু হিহঁতৰ নিযুক্তি 14 মেৰ দিনাখন ঘোষণা কৰা হ'ব। এপয়েন্টমেন্ট লেটাৰ পাই যাব, কিন্তু ইয়াতে শিক্ষামন্ত্ৰীৰ চৰম গাফিলতিৰ কাৰণে প্ৰায় 1000 ক্যান্ডিডেটৰ পোষ্ট ব্লক হৈ থাকিব। কাৰণ ইয়াতে উইথড্ৰল সিস্টেম দিয়া হোৱা নাছিলে। কিছুমান ক্যান্ডিডেটে LP তো পাইছে, UP তো পাইছে। আকৌ কিছুমান ক্যান্ডিডেটৰ নাম একেখন জিলাতে দুবাৰকৈ আছে। দুখন টেট সাৰ্টিফিকেট থকাৰ কাৰণে দুবাৰকৈ হিহঁতৰ নাম আহিছে। লগতে গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কিছুমান ক্যান্ডিডেটৰ নাম LP UP তো আছে। হিহঁতৰ নাম উইথড্ৰল কৰিব নিদিয়াৰ বাবে প্ৰায় 1-1.5 মান ক্যান্ডিডেটৰ পোষ্ট ব্লক হৈ থাকিব। বহুত যোগ্য ক্যান্ডিডেটে চাকৰি নাপাব। বহুত ক্যান্ডিডেটে পাস কৰিছে, কিন্তু এপয়েন্টমেন্ট কম থকাৰ সত্ত্বেও শিক্ষামন্ত্ৰীৰ গাফিলতিৰ কাৰণে আকৌ 1000 মান পোষ্ট ভেকেন্ট অৰ্থাৎ ব্লক হৈ থাকিব। শিক্ষামন্ত্ৰীৰ ইয়াত চৰম